ভোল্টেজ, ওয়াট আৰু এম্পেয়াৰ কি হয় সকলো সহজভাৱে বুজিব ট্ৰাই কৰিম এইটো ভিডিঅ'ত। ৱেলকাম টু বেচিক ফাংচন। ভিডিঅ'টো চাই কেনে পালে পাৰিলে কমেণ্ট কৰি জনাব। বুজিব সুবিধা হোৱাকৈ আমি কাৰ এক্সাম্পল এটা লৈছোঁ। ছাপ'জ এখন কাৰৰ পিছফালে আমি মানুহ উঠিব পৰাকৈ কিবা এখন লগাই দিছোঁ। এতিয়া কাৰখনৰ যিমান শক্তি থাকিব সিমান মানুহ কাৰখনে ঠেলিব বা টানিব পাৰিব। ঠিক তেনেকৈ ভল্টেজ এটা প্ৰেছাৰ হয় যিয়ে ইলেক্ট্ৰনছবোৰক ইলেক্ট্ৰিক তাঁৰ এডালৰ মাজেৰে ঠেলি পঠায় আৰু কাৰখনৰ লগতে পিছফালে উঠি থকা মানুহবোৰ ইলেক্ট্ৰনছ অৰ্থাৎ কাৰেণ্ট বুলি আমি ধৰিব পাৰোঁ। এতিয়া ভল্টেজ যিমানে বেছি হ'ব সিমানে কাৰেণ্ট তাঁৰৰ মাজেৰে পৰিবাহিত হ'ব আৰু তাঁৰৰ মাজেৰে কিমান স্পীডত কাৰেণ্ট ফ্ল' হ'ব সেইটো আমি এম্পেয়াৰ ইউনিটেৰে মেজাৰ কৰোঁ। যেনেকৈ জুলীয়া বস্তু মেজাৰ কৰিবলৈ আমি লিটাৰ আৰু গোটা বস্তুৰ কাৰণে আমি কেজি ব্যৱহাৰ কৰোঁ। ইয়ালৈ আমি ভল্টেজ, এম্পেয়াৰ আৰু কাৰেণ্ট কি হয় থুলমূলকৈ বুজি পালোঁ। এতিয়া ৱাট কি? আমি ঘৰৰ বহুতো বস্তুত ৱাট লিখা থকা দেখা পাওঁ, যেনে লাইটৰ বাল্ব, মোবাইলৰ চাৰ্জাৰ। চাইণ্টিফিকেলি ক'ব গ'লে ৱাট মানে হ'ল কাৰেণ্ট আৰু ভল্টেজৰ পূৰণফল। একেবাৰে চিম্পুল ভাষাত ক'ব গ'লে ৱাট হ'ল এটা ডিভাইচে কিমান বিজুলী খৰচ কৰিব তাৰ এটা মেজাৰমেণ্ট। ৱাটৰ সমীকৰণ AC অৰ্থাৎ অল্টাৰনেটিভ কাৰেণ্ট আৰু DC ডাইৰেক্ট কাৰেণ্ট অনুযায়ী বেলেগ বেলেগ হয়। AC আৰু DC কাৰেণ্টৰ বিষয়ে আমি বেলেগ এটা ভিডিঅ'ত বাৰু আলোচনা কৰিম। তাৰ আগতে ইলেক্ট্ৰনছ কি অলপ থুলমূলকৈ জানি থওঁ, কাৰণ ইয়াৰ কথা আমি আগতে উল্লেখ কৰিছোঁ। কোনো এটা পদাৰ্থ যেতিয়া আমি ভাঙি গৈ থাকোঁ তেতিয়াহ'লে এটা টাইমত এনেকুৱা এটা অৱস্থা পাম যে সেইটো পদাৰ্থ আৰু আমি ভাঙিব নোৱাৰোঁ আৰু ভাঙি ভাঙি গৈ পোৱা সেই শেষৰ টুকুৰাটোক এটম বুলি কোৱা হয়। আৰু এটম তিনিটা পাৰ্টেৰে গঠিত হৈ থাকে: ইলেক্ট্ৰন, প্ৰটন আৰু নিউট্ৰন। প্ৰটন আৰু নিউট্ৰনক নিউক্লিয়াছ বুলি কোৱা হয়। ইহঁত চেণ্টাৰত থাকে আৰু নিউক্লিয়াছৰ চাৰিওপিনে ইলেক্ট্ৰনছবোৰ ঘূৰি ফুৰে। গতিকে ভল্টেজ, ৱাট আৰু এম্পেয়াৰ কি হয় আমি বেছিকভাৱে শিকিলোঁ। আমি বেলেগ এটা ভিডিঅ'ত কাৰেণ্ট কেনেকৈ ফ্ল' হয় আৰু নিউক্লিয়াছৰ লগতে ইলেক্ট্ৰনৰ ধৰ্ম ভালদৰে আলোচনা কৰিম। ভিডিঅ'টো যদি চাই ভাল লাগিছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।